Hello guys, welcome to back my YouTube channel Gyan Quiz. আজি মই লৈ আহিছো Assam Govt Job Exam 2025 আৰু 26 ৰ এই ভিত্তিত আপুনি পাব 30টা অতি গুৰুত্বপূৰ্ণ কম্পিউটাৰ জিকে কোৱেশ্চন এনসাৰ যি আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 APDCL DHS DME ফৰেষ্ট পোষ্ট অফিচ টেট আৰু সকলো পৰীক্ষাত পুনৰাবৃত্তি হৈ থাকে এই ভিডিঅ'টিত থাকিব কম্পিউটাৰ বেসিক ফুল ফৰ্ম important hardware software internet আৰু networking জিকে exam repeated question চাকৰি পৰীক্ষাৰ বাবে একেবাৰে ইম্পৰ্টেন্ট ডেইলি প্ৰিপাৰেচন ভিডিঅ'ছ পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এক নম্বৰ প্ৰশ্ন হ'ল কম্পিউটাৰৰ জনক কাক কোৱা হয় উত্তৰ চাৰ্লছ বেবেজ 2 নম্বৰ Windows operating system কোন প্ৰতিষ্ঠানে বনায় উত্তৰ মাইক্ৰসফট 3 নম্বৰ প্ৰশ্ন উত্তৰ হ'ল CPU ৰ পূৰ্ণ ৰূপ কি উত্তৰ চেন্ট্ৰেল প্ৰসেছিং ইউনিট 4 নম্বৰ RAM ৰ পূৰ্ণ ৰূপ কি উত্তৰ ৰেন্ডম এক্সেছ মেমৰি 5 নম্বৰ হ'ল ৰোমৰ পূৰ্ণ ৰূপ কি উত্তৰ ৰেড অনলি মেমৰি কম্পিউটাৰৰ সৰ্বনিম্ন ডাটা ইউনিট কি উত্তৰ বিট 7 নম্বৰ প্ৰশ্ন হ'ল 1 বিট ইকুৱেল টু কিমান বিট উত্তৰ 8 বিট 8 নম্বৰ প্ৰশ্ন উত্তৰ হ'ল কম্পিউটাৰৰ মস্তিষ্ক বুলি কাক কোৱা হয় উত্তৰ CPU 9 নম্বৰ প্ৰশ্ন উত্তৰ হ'ল কিবৰ্ড কোন ধৰণৰ ডিভাইচ উত্তৰ ইনপুট ডিভাইচ 10 নম্বৰ মনিটৰ কোন ধৰণৰ ডিভাইচ উত্তৰ আউটপুট ডিভাইচ 11 নম্বৰ প্ৰশ্নটো হ'ল অপাৰেটিং সিস্টেম কি উত্তৰ সফটওয়্যাৰ 12 নম্বৰ প্ৰশ্ন হ'ল স্প্ৰেডশীট সফটওয়্যাৰ কোনটো উত্তৰ MS Excel 13 নম্বৰ প্ৰশ্নটো হ'ল পাৱাৰ পইণ্ট কোন কামৰ বাবে উত্তৰ প্ৰেজেন্টেশন বনাবলৈ 14 নম্বৰ MS Word কোন ধৰণৰ সফটওয়্যাৰ উত্তৰ ওয়ার্ড প্ৰসেসিং সফটওয়্যাৰ 15 নম্বৰ প্ৰশ্নটো হ'ল গুগল কোন OS তৈয়াৰ কৰিছে উত্তৰ এন্ড্ৰইড 16 নম্বৰ প্ৰশ্নটো হ'ল LAN ৰ পূৰ্ণ ৰূপ কি উত্তৰ লোকেল এৰিয়া নেটৱৰ্ক 17 নম্বৰ প্ৰশ্নটো হ'ল WAN ৰ পূৰ্ণ ৰূপ কি উত্তৰ ৱাইড এৰিয়া নেটৱৰ্ক 18 নম্বৰ প্ৰশ্নটো হ'ল ইন্টাৰনেট কোনে জোৰা লাগে উত্তৰ মডেম www ৰ পূৰ্ণ ৰূপ কি উত্তৰ ওয়াৰ্ল্ড ওয়াইড ওয়েব 20 নম্বৰ প্ৰশ্নটো হ'ল URL ৰ পূৰ্ণ ৰূপ কি উত্তৰ ইউনিফৰ্ম ৰিসোৰ্চৰ লোকেটৰ 21 নম্বৰ প্ৰশ্নটো হ'ল কম্পিউটাৰ ভাইৰাছ কি উত্তৰ হাৰ্মফুল প্ৰগ্ৰাম 22 নম্বৰ প্ৰশ্নটো হ'ল এন্টিভাইৰাছ সফটওয়্যাৰ উদাহৰণ উত্তৰ কুইক হেল্প এডভাইস কেছপাৰ স্কাই 23 নম্বৰ প্ৰশ্নটো হ'ল PDF ৰ পূৰ্ণ ৰূপ কি উত্তৰ পোৰ্টেবল ডকুমেন্ট ফৰমেট 24 নম্বৰ প্ৰশ্নটো হ'ল IP এড্ৰেছ কি উত্তৰ ইন্টাৰনেট প্ৰটোকল এড্ৰেছ 25 নম্বৰ প্ৰশ্নটো হ'ল কোডিং ল্যাঙ্গুৱেজ কোনটো উত্তৰ C, C++, Java, Python আদি 26 নম্বৰ BIOS ৰ পূৰ্ণ ৰূপ কি উত্তৰ বেসিক ইনপুট আউটপুট সিস্টেম 27 নম্বৰ প্ৰশ্নটো হ'ল USB ৰ পূৰ্ণ ৰূপ কি উত্তৰ ইউনিভাৰ্সেল সিৰিয়াল বাস 28 নম্বৰ প্ৰশ্নটো হ'ল ইন্টাৰনেটৰ জনক কাক কোৱা হয় উত্তৰ ভিয়েন্ট কাৰ্ভ 29 নম্বৰ প্ৰশ্নটো হ'ল 1 GB ইকুৱেল টু কিমান MB উত্তৰ 1024 MB 30 নম্বৰ প্ৰশ্ন হ'ল হাৰ্ড ডিস্ক কোন ধৰণৰ
মেমৰি উত্তৰ সেকেন্ডাৰী মেমৰি। ওকে বাই বাই। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা।